সমগ্ৰ শিক্ষা অসমৰ এক্সিকিউটিভ ডাইৰেক্টৰ শ্ৰী সঞ্জয় দত্ত ছাৰৰ পৰা এখন চিঠি সকলো ডিষ্ট্ৰিক্ট কমিশনাৰ, ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ আৰু ইন্সপেক্টৰ অফ স্কুল অল ডিষ্ট্ৰিক্ট আৰু ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যনৰ সকলো অফিচাৰলৈকে নিৰ্দেশনাটো আহিছে। নিৰ্দেশনাটোৰ বিষয় হৈছে স্পেচিয়েল ড্ৰাইভ ফৰ আপডেশ্যন অফ মোবাইল নাম্বাৰ অফ পেৰেণ্টছ গাৰ্ডেন অফ ষ্টুডেণ্ট। ছাত্ৰ ছাত্ৰীৰ অভিভাৱকৰ ফোন নাম্বাৰটো শিক্ষা হেতু এপত আপডেট দিয়াৰ উদ্দেশ্যে এই চিঠিখন প্ৰেৰণ কৰা হৈছে আৰু প্ৰত্যেকখন বিদ্যালয়ৰ প্ৰধান শিক্ষক, প্ৰিন্সিপাল আৰু সহশিক্ষকক সকলোকে কভাৰ কৰি যাতে আমাৰ বিদ্যালয়ৰ শিক্ষা হেতুত ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকৰ ফোন নাম্বাৰটো শুদ্ধভাৱে এণ্ট্ৰি কৰিব পৰা যায় সেই কথাটো ইয়াতে উল্লেখ কৰা আছে। চিঠিখনৰ মূল বিষয়বস্তুটো সেইটোৱেই। লগতে ইয়াত তাৰিখটো উল্লেখ কৰি দিয়া হৈছে 13 মে'ৰ পৰা 17 মে' 2025ৰ ভিতৰত এই গোটেই প্ৰক্ৰিয়াটো সম্পন্ন কৰিব লাগিব। লগতে এই নিৰ্দেশনাটো যোৱাবাৰো আহিছিলে। যোৱাবাৰ শিক্ষা হেতুত প্ৰায়খিনি ছাত্ৰ ছাত্ৰীৰ অভিভাৱকৰ ফোন নাম্বাৰ শিক্ষা হেতুত আপডেট দিয়া হৈছে। তথাপিতো যিখিনি ছাত্ৰ ছাত্ৰীৰ আপডেট দিবলৈ থাকি গ'ল বা দিয়া হোৱা নাছিলে সেইখিনি ছাত্ৰ ছাত্ৰীও এইবাৰ আপডেট দিব লাগিব আৰু নতুনকৈ যিখিনি ছাত্ৰ ছাত্ৰী আমাৰ শিক্ষা হেতুত নামভৰ্তি হৈছে সেইখিনি ছাত্ৰ ছাত্ৰীও অভিভাৱকৰ ফোন নাম্বাৰটো আমি শিক্ষা হেতুত আপডেট দিব লাগিব। শিক্ষা হেতুত আমি অভিভাৱকসকলৰ ফোন নাম্বাৰটো কেনেকৈ আপডেট দিম সেই প্ৰক্ৰিয়াটোৰ বিষয়ে আমি কিছু সম্যক ধাৰণা লৈ লওঁ আহক। প্ৰথমে আমি শিক্ষা হেতু পৰ্টেলত খুলিব লাগিব। পৰ্টেলত আমি সকলোৱে খুলিব জানোৱেই। পৰ্টেলত খোলাৰ লগে লগে আমাৰ চুকত বাওঁ চাইডে চুকত 3ডাল আঁচ ওলাব। 3ডাল আঁচত ক্লিক কৰি দিয়াৰ লগে লগে বাওঁ চাইডে এখন বাৰ ওলাব। সেই বাৰখনৰ ষ্টুডেণ্ট মেনেজমেণ্টত ষ্টুডেণ্ট লিষ্টিঙত আমি ক্লিক কৰি দিব লাগিব আৰু তাৰপিছতে সোঁ চাইডে একেবাৰে শেষলৈ আহি আমি চিলেক্ট একশ্যনত ক্লিক কৰাৰ লগে লগে এডিট অপশ্যনটো খোল খাব আৰু ষ্টুডেণ্টৰ প্ৰফাইলৰ এডিট অপশ্যনটো খোলাৰ লগে লগে এডিটত চুই দিয়াৰ লগে লগে এখন ধুনীয়াকৈ এখন ফৰ্ম খোল খাই যাব আৰু সেই ফৰ্মখনত ষ্টুডেণ্টৰ সম্পূৰ্ণ ডিটেইলছখিনি তাত দেখা পাব আৰু দিয়া থাকিব। তাত যদি গাৰ্জেণ্টৰ ফোন নাম্বাৰ দিয়া নাই বা হেডমাষ্টৰৰ ফোন নাম্বাৰটো দি থৈছে তেতিয়াহ'লে সেই নাম্বাৰটো চেঞ্জ কৰি আচল শুদ্ধ ফোন নাম্বাৰটো ইয়াতে এণ্ট্ৰি কৰিব লাগিব। 4.1.10 এই দিয়া আছে মোবাইল নাম্বাৰ অফ ষ্টুডেণ্ট, পেৰেণ্ট এণ্ড গাৰ্জেন। এই 4টা অপশ্যনতে এই ক্লিক কৰি পেলাই ফোন নাম্বাৰটো ইয়াতে এডিট কৰি ভৰাই দিব লাগিব। কেতিয়াবা দেখা যায় যে ছাত্ৰ ছাত্ৰী গাৰ্জেণ্টৰ ফোন নাম্বাৰ নাথাকিলে ওচৰ চুবুৰীয়া ছাত্ৰজনক চিনি পোৱা কোনো ব্যক্তিৰ ফোন নাম্বাৰ নাইবা স্কুলৰ প্ৰধান শিক্ষকজনৰ ফোন নাম্বাৰ দিবলগীয়া হ'ব পাৰে। এই ক্ষেত্ৰত আমি এইটো সজাগ আৰু সচেতন হ'ব লাগিব। আশা কৰোঁ আপোনালোকে কথাখিনি বুজি পাইছে আৰু ভিডিঅ'টো যদি চাই ভাল পাইছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।